everyone, welcome back to our channel. আজি আপোনালোকক মই ভ্যালেন্টাইন ডে কেনেকৈ আমাৰ গোল তাকে দেখাও বুলি ভাবিছো। আপোনালোকে চাবচোন আমাৰ ইয়া কেচুৱা থকা লৰা তাৰ মাকৰ ভ্যালেন্টাইন ডে কেনেকুৱা হয় চাই থাকিব। এয়া ৰাতিপুৱাই মই ভাবিলো মটৰ আলু ভাজি কিবা কিবি দাইল বনাই খাওঁ সিম্পলকে। এয়া আমাৰ অনুভৱে মোক হেল্প কৰি দিছে দেখিছেনে, মানে কিবা এটা কৰিলেহি আহিব আৰু এয়া আমাৰ ভাইটিয়ে ড্ৰেগন ফ্ৰুইট আনি দিছিলে তাকে খালোঁ। আৰু ইফালে এয়া মিস্ত্ৰী আহিলেই কামত লাগিলেই পুৰা কামত লাগি আৰম্ভ হৈ গ'ল। আৰু ইফালে আকৌ চাওকচোন অনুভৱে কেনেকৈ গাড়ীখন উল্টাই, মানে পেহীয়েকৰ আছিলে এখন চাইকেল, সি এনেকৈ খেলিছে। আৰু মই বনাব লৈছোঁ এতিয়া মাংস। ৰাতিপুৱাটো আমি খালোঁ, এতিয়া মই লোকেল মুৰ্গী বনাব লৈছোঁ আলু দি বিলাহী দি এয়া চিম্পলকৈ, মানে আমাৰ মিস্ত্ৰীক ভাত খুৱাওঁ বুলি ভাবিছোঁ। আৰু মই এতিয়া মিস্ত্ৰীৰ কাৰণে চাহ আনিছোঁ। এইফালে চাহ খাওঁ কি কৈছা বেটা? আৰু এফালে এয়া মাংস হৈ গৈছে আৰু পানী দি দিম। পানী উতলে মানে মই কাম এটা কৰি আহোঁ বুলি ভাবিলোঁ। এয়া মই নাৰিকল এটা হ'ল বহুত দিন অনা, তাকে কাটো বুলি ভাবিছোঁ। নাৰিকলৰ লাডু বনাম আজি, মানে ভেলেণ্টাইন ডে বুলি তো কিনো কৰিম আৰু ঘৰতে মিঠাই চিঠাই এটা বনাই মানে হাজবেণ্ডক খুৱাওঁ বুলি ভাবিলোঁ। সেইকাৰণে নাৰিকলটো এনেকুৱা টান নহয়, মানে কাটি মোৰ অৱস্থা বেয়া হৈ গৈছিলে, যেনে তেনে হ'লেও কাটিলোঁ। আৰু নাৰিকল কটাৰ এটা মই আপোনালোকক সহজ পদ্ধতি দেখাব বিচাৰিছোঁ। প্ৰথমতে এনেকৈ নাৰিকল কটাৰ পিছত পানীটো উলিয়াই ল'ব, এনেকৈ উলিয়াই ল'ব। পানী উলিয়াৰ পিছত আপোনালোকে মানে ভালদৰে গোটেইখিনি পানী উলিয়াই ল'ব, অলপো থাকিব নিদিব। পানীটো ওলোৱাৰ পাছত আপোনালোকে নাৰিকলটোৰ মানে চাৰিওফালে এটা ৰাউণ্ড মানে চিন টাইপৰ দি দিব। বেলেগত বিয়পি যাব দিব নালাগে। মোৰ অলপ বিয়পি গ'ল, ল'ৰাটো উৎপাত কৰি আছিলে যে। এতিয়া অলপ অলপ হাতে মিলাই দিব। মিলাই দিয়াৰ পিছত চাৰিওফালে ভালকৈ তিতিবলৈ দিব। তিতিবলৈ দিয়াৰ পিছত আপোনাৰ অলপ দাখনে মানে অলপ অলপ টুকুৰিয়াই দিব। মই টুকুৰিয়াই দিছোঁ। অলপ দেৰি চাব, এতিয়া একেবাৰতে ফাটি থাকিব। চাওক এয়া ফাটি গ'ল, দেখিছেনে কিমান সহজ উপায়েৰে এনেকৈ নাৰিকল কাটিব পাৰি। আপোনালোকেও কাটি চাবচোন তাকে। আৰু ইফালে মই মিস্ত্ৰীকো ভাত দিলোঁ, তেওঁলোকক খাবলৈ দিছোঁ। খাই মেলি হোৱাৰ পিছত আকৌ মই বাচন চাচন ধুই এতিয়া এয়া মই নাৰিকলৰ লাড্ডু বনাওঁ বুলি ভাবিলোঁ। মিক্সিত দি মেলি গুড়ি কৰিলোঁ। আৰু এতিয়া মই লাড্ডু বনাম। ইয়াত দিছোঁ আধা কাপ চেনি, কম কাৰণে আধা কাপেই দিছোঁ, নাৰিকলটো কম যে সেইকাৰণে। ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া। আৰু এনেই গোন্ধ ওলাবৰ কাৰণে মই টাৱাত দুটা ইলাচি দি লৈছোঁ। আৰু বছ এইখিনি দি দিলোঁ, হৈ গ'ল। এতিয়া মই ভাবিলোঁ ভাত ঠাণ্ডা হয় মানে ভাত কেইটামানকে খাই লওঁ। মোৰ ভাত খাব ইমান মন নাছিলে, চ' এনেকৈ লৈ ল'লোঁ কাঁহীতে কমকৈ। আৰু একো লোৱা নাই, ইয়াত লাড্ডু বনাব মই আৰম্ভ কৰিলোঁ। এখন হাতে মই ভিডিঅ' কৰি আছোঁ যে সেইকাৰণে মানে এখন হাতে এনেকৈ কৰি আছোঁ। এখন হাতে মই লাড্ডু বনাই আছোঁ, কিন্তু এতিয়া মই ভালকৈ কেমেৰাটো অফ হোৱাৰ পিছত ভালকৈ গোল কৰিম। আৰু এটা ইণ্টাৰেষ্টিং কথা, মানে 14 ফেব্ৰুৱাৰীত 14টা লাড্ডু, যেতিয়া হিচাপ কৰিছোঁ একদম 14টা হৈছে। ইমান ধুনীয়াকৈ মিলি গৈছে। আৰু লগতে মই ভেলেণ্টাইন ডে'ৰ কাৰণে এনেকৈ লাভ ষ্টাইলত বনাই দিলোঁ, সিমানেই আৰু ভাল লাগিছেনে। আৰু এইফালে মই কাপোৰ ভৰাই লওঁ বুলি ভাবিলোঁ, মানে বহুত হেৰি হৈ আছে যে মিস্ত্ৰী অহাৰ কাৰণে শিল বালি গোটেইখন পেলাই থৈছে। কাপোৰ কানি ভৰাই সোনকালে ওলাই যাম বুলি। আমি এতিয়া ক'লৈ যাম কৈ দে, ক'ত যাম শুবু যাম কৈ দে। এতিয়া আমি ওলাই লওঁগে বুলি কৈ দে, প্ৰাৰ্থনা কৰিলোঁ কৈ দে। এতিয়া আমি ওলাওঁগে কৈ দে, এইবাৰ আকৌ লগ পাম কৈ দে। আমি ওলাই লওঁ, তাৰপিছত আজি সোনকালে প্ৰাৰ্থনা কৰিলোঁ, মানে এইফালে যাব লাগিব যে দিনতে। এতিয়া যাম আৰু অলপ পিছত, আপোনালোকে চাই থাকক। এইয়া আমি ওলালোঁ কৈ দে, ওলাই হৈ গ'ল কৈ দে। এতিয়া ক'ত যাম কৈ দে, ক'ত যাম কৈ দেউতাক মাতি দে। এনেকৈ ওলালোঁ আৰু ড্ৰেছটো ৰেড পিন্ধিছোঁ। আৰু এইফালে মানে ৰৈ আমনি লাগি গ'ল, হোৱাই নাই, মিস্ত্ৰীয়ে কাম কৰি আছে। হাতে দি মাৰি দে। আৰু অৱশেষত এয়া 6টা বাজিব হ'ল, এতিয়াহে ওলাই যাব পাৰিছোঁ। মই কিবা এটা দিওঁ বুলি ভাবিলোঁ তেখেতক। এয়া ৰ'জ, কি কৰিছা এইফালে চা। হেপী ভেলেণ্টাইন্স ডে। Thank you. মায়ে আমাক হেপী ভেলেণ্টাইন্স ডে দিছে, ফুল দিছে, ৰ'জ দিছে। কথা ক'ব লাগিব, কোৱা। এই ফুলপাহ কিবা স্মৃতি তোমাৰ জড়িত হৈ আছিলে, কোৱা। আছে, মই আগতে
2017 চনত দিছিলোঁ ভেলেণ্টাইন ডে কাক দিছিলা তোমাক তোমালোকে দুইটাই দিছোঁ তোমালোকে দুইটাই মোৰ ভেলেণ্টাইন হয় নাই আমি চব ঘৰৰ কাম চাম কৰি আছোঁ ইমান কষ্ট কৰি চব দেউতাকক দিয়া ফুল লৈছেহি দেউতাকক চুবলৈ নিদিয়ে সিয়ে লৈ আছে আৰু এটা জেগালৈ আমি গৈ আছোঁ আপোনালোকক দেখাম এটা চেলফি পইণ্ট বনাইছে আমাৰ ইয়াৰ লখিমপুৰত চাওক আই লাভ লখিমপুৰ এয়া ভাল লাগিছে কিবা এটা নতুন হ'লে ভালেই লাগে ন নিজৰ জেগাডোখৰত বহুত ভাল লাগিছে ফটো মাৰিলোঁ অলপ চেলফি উঠিলোঁ আৰু আমি বহুত এনজয় কৰিলোঁ ইয়াৰ পিছতো এটা জেগালৈ গৈ আছোঁ আপোনালোকক দেখুৱাম এয়া চাওকচোন বহুত মানুহৰ ভিৰ মানে তো ইয়াত দেখি পালোঁ 3টা বছৰ পাছত থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ মানে বহুত ভাল লাগিছে দেখি আগৰ দিনবোৰ ঘূৰি আহক আৰু লগতে মই কিবা এটা কিনিলোঁ দেখাম তো এয়া আমি খাব আহিছোঁ ওচৰতে বেছি দূৰ যোৱা নাই ৰাতি হ'ল যে আৰু আমি এয়া ম'ম' খাইছোঁ তাৰ পৰা আৰু চাওমিনো খালোঁ কিবা কিবি খালোঁ আৰু এয়া লগ পালোঁ আমাৰ ভাইটি মানে অনুভৱৰ খুৰাক এয়াই আৰু কালি কি মোক গিফ্ট দিলে সেইটোকে দেখুৱাইছোঁ এয়া একো বেলেগ বস্তু দিয়া নাই বাৰু মোক প্ৰয়োজনীয় বস্তুৱেই দিছে এয়া চাওক লেকমি আইকনিক কাজল মই ভাল পাওঁ মোক দৰকাৰ হৈয়ে আছিলে আৰু আপোনাক দেখাই আছোঁ ৰ'ব আৰু দিছে এইটো এটা লিপষ্টিক মেট লিপষ্টিক কালাৰটো মই ভালেই পাওঁ এইটো আৰু এইটো কি এটা কৈ দিয়াচোন এইটো কি হয় কৈ দিয়াচোন এইটো কি পিংক গাৰ্লছ কৈ দিয়া মই বহুত ভাল পাওঁ এইটো খাই আৰু আমাৰ অনুভৱেও ভাল পায় বহুত এয়াই আৰু একো নাই এনেকৈ দিনটো পাৰ কৰিলোঁ আমাৰ চেনেলটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ